Hi guys, welcome to my channel. বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছো। আশা কৰিছো আপোনালোকে ভালে আছে, কুশলে আছে, ময়ো আছে। এতিয়া প্ৰভাতী গোটলৈ বুলি ওচৰতে প্ৰভাতী গোট এটা মোক নিমন্ত্ৰণ কৰিছে টোপোলা ভাতৰ টেষ্টিং ল'বলৈ। এতিয়া আহকচোন মই টোপোলা ভাত কটো টেষ্টিং লওঁগৈ। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে। মই এতিয়া আহিলো প্ৰভাতী গোটৰ ঘৰলৈ। তাহাঁতি ৰেডি কৰি আছে টোপোলা ভাতৰ কাম। কোনফালে আছে মানুহবিলাক? এইখিনি বনাই আছে এওঁলোকে টোপোলা ভাত। কিমানটি আছিলে বৌ চাউল? 80 কেজি। 80 কেজি চাউল এইখিনি টোপোলা ভাত বনাই আছে। এতিয়া দুফালে দুটা, তিনিফালে তিনিটা চৌকা দি আৰু এইফালে বনাই আছে টোপোলা। আহিছো গামোচা এখন পিন্ধি আছে। গামোচাখন পিন্ধা যোগ্য নহয় হ'লেও বাৰু এতিয়া সন্মানীয় খাতিৰত লৈছো আৰু এওঁলোকৰ আশীৰ্বাদ কৰিছো যাতে। এইফালে ৰেডি কৰি আছে টোপোলা ভাত। এইবোৰ চব পেকিং হ'ব। এতিয়া পেকিং কৰি কৰি চাপ্লাই যাব। বিয়া সকাম আৰু যিকোনো আৰু কিবা এটা খোৱাৰ মানে কাৰ্যসূচী হাতত ল'লে মানে এওঁলোকে অৰ্ডাৰ কৰি দিলে বনাই মেলি দিয়ে। এইবিলাক দেখিছেনে ধুনীয়া ধুনীয়াকৈ টোপোলা ভাত ৰেডি কৰি থৈছে। ইয়াত আৰু বইল চব্জি বনাই টোপোলা ভাত খোৱাহে কথা। এইবোৰ টোপোলা ভাত ৰেডি কৰি আছে ধুনীয়াকৈ। একদম ধুনীয়া ধুনীয়া গোন্ধাইছে দেই টোপোলা। খাবলৈ খুব ভাল হ'ব ন? এইফালে বাইদেউ এওঁলোকে টোপোলা ভাত বনাই এনেকৈ উপকৃত হৈ আছে। দি কম পৰিমাণত দিছিলে, এতিয়া অলপ বেছিকৈ দি মানে অৰ্ডাৰটো ল'বলৈ লৈছে। এইটো হৈছে প্ৰভাতী গোট। প্ৰভাতী গোটৰ যোগেদি এওঁলোকে কাম কৰি আছে। কেইগৰাকী আছে আপোনালোকে? 7 গৰাকীমান আছে। 7 গৰাকী মানুহে মহিলাই যে এনেকৈ ধুনীয়াকৈ টোপোলা ভাত আয়োজন কৰি চাপ্লাই কৰিছে। মানে ওচৰ চুবুৰীয়াবোৰ যিমান পাৰে আৰু যিমান ডোখৰলৈকে পাৰিছে তেওঁলোকে সিমানখিনিলৈকে দিবলৈ সক্ষম হৈছে আৰু টোপোলা ভাতৰ যোগেদি 2 টকা এটা উপাৰ্জন কৰিব পাৰিছে বুলি ভাবিছোঁ। পাৰিছে ন? অঁ পাৰিছে। এতিয়া ইয়াত হেৰি বনাই থাকোঁতে গৰম পানী ঢালেনে? অঁ গৰম পানী ঢালোঁ ইয়াত। অঁ চব দিয়া হ'ল। গৰম পানী ঢালি এইবোৰ চব চাপ্লাই। চাপ্লাই এতিয়া এওঁলোকে এইবোৰ চাপ্লাই কাৰণে দি আছে জেগাত হোম ডেলিভাৰী গাড়ীত। আৰু ধৰিব চাগে ন? খাবলৈ পিছে কাৰেণ্টে গুচি আহি অলপ আন্ধাৰ হৈছে হ'লেও বাৰু দেখিছেনে এইবোৰ খাবলৈ মেলিবলৈ দিছে। এতিয়া খাম কেনেকুৱা হৈছে টেষ্টি কৰি খাই আছোঁ। টোপোলা ভাত, গাহৰি মাংস ধুনীয়া ধুনীয়াকৈ গাহৰি মাংস খাওঁ আৰু গাহৰি মাংস টোপোলা ভাত খাবলৈ খুব টেষ্টি হয়। এখানে দিছে ছাগলী বনাইছে ছাগলী। আপোনালোকে টোপোলা ভাতটো যেনেকৈ খাওঁ বুলি ক'লেও পাৰে, মাংসৰ লগত খাওঁ বুলি ক'লেও পাৰে, খাওঁ বুলি ক'লেও
ঘৰ পালোহি দেই জাষ্ট আপোনালোকে যদি টোপোলা ভাত খাবলৈ বিচাৰে তেন্তে মোৰ চেনেলতে মই কণ্টেক্ট নাম্বাৰটো দি দিছোঁ আপোনালোকক হোম ডেলিভাৰী কৰি দিব যদি অনুষ্ঠান পাতে টোপোলা ভাতৰ দৰকাৰ হয় তেতিয়াহ'লে মোৰ চেনেলতে কণ্টেক্ট নাম্বাৰ দি দিছোঁ যোগাযোগ কৰিব আৰু চেনেলটো যদি চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পোৱা আশাৰে আপোনালোকৰ আজিলৈ